নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ ওলাইছোঁ নৱগ্ৰহ মন্দিৰৰ বিষয়ে কিছু কথা। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নৱগ্ৰহ মন্দিৰ অসমৰ গুৱাহাটী মহানগৰৰ চিত্ৰাচল পাহাৰত থকা এক প্ৰাচীন মন্দিৰ। ইয়াত সূৰ্যকে ধৰি 9টা গ্ৰহৰ শিলাচিহ্ন আছে। ইয়াত থকা বিভিন্ন গ্ৰহৰ শিলাচিহ্নবোৰ হ'ল সূৰ্য, চন্দ্ৰ, মংগল, ৰাহু, শনি, কেতু, বৃহস্পতি, বুধ আৰু শুক্ৰ। এই মন্দিৰ অতিকৈ প্ৰাচীন আৰু ঐতিহ্যসম্পন্ন। নৱগ্ৰহ মন্দিৰৰ লগত ভালেমান কিংবদন্তি আৰু জনশ্ৰুতি জড়িত হৈ আছে। এই মন্দিৰটো কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল ইয়াৰে সঠিক তথ্য পোৱা নাযায়। এই মন্দিৰৰ প্ৰাংগণত থকা এক শিলালিপি অনুসৰি 1752 চনত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই মন্দিৰটো নকৈ নিৰ্মাণ কৰোৱাইছিল বুলি জনা যায়। 1897 চনত বৰভূইকপত এই মন্দিৰটোৰ বিস্তৰ ক্ষতি হয় আৰু পাছত ধৰ্মপন্থ ৰাইজৰ সহযোগত পুনৰ নতুনকৈ মেৰামতি কৰা হয়। মন্দিৰত দৈনিক নৱগ্ৰহৰ পূজা পাতল হোৱাৰ উপৰিও প্ৰতি বছৰে মাঘ ফাগুনৰ সংক্ৰান্তিত মহাসমাৰোহেৰে তিনিদিনীয়াকৈ মহাযজ্ঞ এই মন্দিৰটোত অনুষ্ঠিত কৰা হয়। এই মন্দিৰত কোনো বলি বিধানৰ ব্যৱস্থা নাই যদিও ছাগলী, হাঁহ, পাৰ আদি উৎসৰ্গা কৰাৰ উপৰিও ব্যক্তিগত যাগযজ্ঞ, হোম আদি এই মন্দিৰটোত কৰা হয়। এইখিনি আছিল নৱগ্ৰহ মন্দিৰৰ বিষয়ে কিছু কথা। আৰু ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা মানুহে এই নৱগ্ৰহ মন্দিৰলৈ আহে।